হ্যাপি নিউ ইয়ার। হেল্ল' নমস্কাৰ বন্ধুসকল, পাগলামি নাও ইউটিউব চেনেললৈ আপোনালোকক স্বাগত কৰিছোঁ এটা নতুন ভিডিঅ'লৈ। আৰু মই আহিছোঁ এখন ধলাগুৰি বাগান আৰু এটা শিৱ মন্দিৰ আছে, আমি ইয়ালৈ আহি আছোঁ। গতিকে ভিডিঅ'টো চাই থাকক প্ৰথমৰ পৰা। ধলাগুৰি বাগান, আমি ধলাগুৰি বাগানত সোমাই গ'লোঁ বৰ্তমান আহি। এই বাগানখন দেখাই দিয়ক অকণমান। কেমেৰামেনজনত ভাল নহয়। এই আমাৰ গদাধৰ এজন দেখিছোঁ। ঐ এজন কোন হয়? এইজন মানুহ হয়। ক'ৰ পৰা আহিলে? অঁ এইটো থৰৰ গদাত নহয় জানো? হা কৃষ্ণ, বছৰটো ভালকৈ যাওক আৰু ন। এয়া আমি শিৱ মন্দিৰ পাই গ'লোঁ আৰু এইজোপা বৃহৎ আম চক। আৰু ইয়াত আৰু এজোপা আছিলে আম, এজোপা কাটি দিয়াৰ পিছত, সেই আমজোপা কাটি দিয়াৰ পিছত হাতীয়ে ভাঙিছিলে ন মন্দিৰটো। এইজোপা এজোপা গছ ইয়াত আচলতে 4জোপা ডাঙৰ ডাঙৰ গছ আছিলে। কুঁৱা, इसके अंदर पानी है, ये देखो पानी है। এইটো কুঁৱাটো ইমানকণে আছে ৰিংটো, বাকীটো এইটো বনাই দিছে মজাকৈ। এইটো ইয়াত শিৱৰাত্ৰি পাতে আৰু শিৱৰাত্ৰিত এইবোৰ মানে ঘাঁহ চাহবোৰ নাইকিয়া হৈ যায় গছকত। ফিচাৰী ক'ত আছে? এই একদম ডবল ফিচাৰী এটা আছে, ৰ'ব দেখাইছোঁ। আৰু এইফালে বাগান বাগান, গোটেইখন বাগান। ইয়াত পূজাৰী কেনেকৈ আহে মোৰ ভাবিয়ে চিন্তা হৈ গৈছে। ইয়াত হাতীয়ে থাকে ইয়াত। হাতী ভিডিঅ' ইয়াত পাব আপোনালোকে, ৱাইল্ড আছাম বুলি হাতী চেনেলটোত পাব। ইয়াতে ধলাগুৰি শিৱ মন্দিৰ বুলি আছে, ইয়াত মানে হাতী এইখিনিতে থাকে সি। গতিকে আমি বৃহৎ ফিচাৰী এটা চাবলৈ গৈ আছোঁ। আগতে ইয়াত মানুহবোৰে পানী অলপ শুকাই আছে, আৰু আগতে ইয়াত মানুহবোৰে কয় কিবা সোণৰ শিকলি কিবা কিবি ওলাই বুলি কয়। এইখিনি নাজানো বাৰু ইমানখিনি। এইখিনিতে ডাঙৰ আম গছজোপা আছিলে, এনেকুৱা আম গছজোপা এইখিনিতে আছে, জুৰীয়া আম গছ। এইটো ফিচাৰীটো বৃহৎ ডাঙৰ, বৃহৎ মানে ডাঙৰে আৰু। হাতী নামিছিলে এইবাৰ? হা অঁ এই এবাৰ হাতী চিটি নামি থাকিব, নামিবই আৰু যিজোপা আগৰ আম আছিলে এইখিনিতে আছিলে। আৰু যি কাটিবই নোৱাৰিলে সেইজোপা, মেচিনে কেনেকৈ কাটিছিলে কৈ দিছোঁ। আৰু লাষ্টত সেইখন নিজে হৈ পৰিলে, মানে মন্দিৰটোতে হৈ পৰিলে। মানে গুৰিটো কাটি দিলে, গুৰিটো কাটি টুকুৰা কৰিলে, কিন্তু আমজোপা নপৰিলে। লাষ্টত শেষত পৰিলে, আকৌ নিজে পৰিলে মন্দিৰটোকে ভাঙি পেলাইছিলে। এনেকুৱা বৃহৎ আমজোপা আছিলে, ইমান ডাঙৰ দেখিছে। এই কেমেৰাত সৰু লাগিছিল দেখিবলৈ, এনেকুৱা গবা মানে 4টা মানে গবা মাৰিলেও নাপায়, কেমেৰাত সৰু লাগিছিল। গতিকে এইটোৱে আজি 1 জানুৱাৰী। গতিকে 2020লৈকে নাযাওক, 2020লৈকে বছৰটো নাযাওক, একদম 2021ত মজাকৈ পাৰ হওক। অলপ সেইকাৰণে আমি মন্দিৰত অলপ সেৱা চেৱা কৰিলোঁহে। আৰু 2020 পৰিস্থিতি পিছত যাতে আকৌ নাহে নাই, সেইটোকে মই কামনা কৰিলোঁ। আৰু হেপী নিউ ইয়েৰ বুলি সকলোকে উইচ কৰিলোঁ। আগন্তুক সময়বোৰ ভাল হওক। আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক ছাবস্ক্ৰাইব কৰি দিয়ক। আপোনালোকে অলৰেডি 50-52টামান ছাবস্ক্ৰাইবাৰ দিলে নতুন চেনেলটোত। আৰু গতিকে মই একদম ভালে লাগিছে, আৰু এইটো মন্দিৰ পৰিৱেশ আৰু নতুন নতুন ভিডিঅ' দি থাকিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। অঁ তেতিয়া 1, 2, 3 হেপী নিউ ইয়েৰ। নিশ্চয় নিজে 1, 2 দেখি তেনেকৈ নহ'ব। এইফালে চবা আহিলা। অঁ 1, 2, 3 হেপী নিউ ইয়েৰ। গতিকে ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব, কমেণ্ট কৰিব সকলোৱে, আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, নতুন চেনেল। গতিকে আগুৱাই যাতে অলপ হেল্প কৰিব। আৰু এতিয়া সন্ধিয়া লাগিলে আমি সকলো ঘৰমুৱা হৈছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত ধন্যবাদ।